বিদ্যা বিকাশ কেন্দ্ৰৰ যিটো আমাৰ ফেচবুক পেজ আছে পেজত ফলো কৰি আমাৰ লগত থাকিবলৈ আহ্বান জনাইছোঁ আমাৰ পৰৱৰ্তী যি ভিডিঅ' আহিব যাতে তেওঁলোকে সোনকালে পায় এই ভিডিঅ'বিলাকৰ পৰা উপকৃত হ'ব পাৰে এইখিনি চেষ্টা আমি কৰি যাম আৰু সকলোৰে সহায় সহযোগিতা আশা কৰিছোঁ ধন্যবাদ যিকি নহওক আমাৰ পিবি বিদ্যা বিকাশ কেন্দ্ৰৰ আন এটা ক্লাছত আজি সকলোকে স্বাগতম জনাইছোঁ আজি আমি ক্লাছত আলোচনা কৰিম আমাৰ ইংলিছ গ্ৰামাৰৰ যি টেন্স আছে আমি নৰ্মাল টেন্স কিন্তু সকলোৱে জানো কিন্তু আজি আমি আলোচনা কৰিম কণ্ডিশ্যনাল যি টেন্স আছে যে টেন্স ইন কণ্ডিশ্যনাল সেন্টেন্সেছ আমাৰ কণ্ডিশ্যনাল কিছুমান কি থাকে বাক্য থাকে বাক্যখিনিৰ আমি কি কৰিম টেন্স আছে এই কণ্ডিশ্যনাল টেন্সসমূহ সাধাৰণতে কেই প্ৰকাৰ হয় সাধাৰণতে 3 টাইপস ঠিক আছে 3 প্ৰকাৰৰ হয় এই 3 প্ৰকাৰৰ হ'ল নাম্বাৰ 1 হ'ল আমাৰ probable condition 2 improbable condition third হল আমার impossible condition গতিকে এই 3 ধৰণৰ কণ্ডিশ্যনাল টেন্স আমি ইংৰাজী গ্ৰামাৰত দেখিবলৈ পাওঁ গতিকে এইখিনি আমাৰ বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ক্লাছ 10 আৰু ক্লাছ 12 11 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এইখিনি বস্তু আমি আয়ত্ত কৰিব লাগিব এই কণ্ডিশ্যনাল টেন্সৰ পৰা কিন্তু আমাৰ মেট্ৰিক পৰীক্ষাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যি আমাৰ টেন্স কাৰেকশ্যন কৰিব আহে ইয়াৰ পৰা কিন্তু যথেষ্ট কুৱেশ্যন দেখা যায় গতিকে আজিৰ ক্লাছত আমি এই কণ্ডিশ্যনাল টেন্সখিনিৰ বিষয়ে আলোচনা কৰিম একদম সহজভাৱে আমি শিকিম আৰু এইটো আজি যদি আমি ক্লাছখনত শিকি যাওঁ এইটো আমাৰ কি হ'ব আমি গোটেই জীৱনৰ কাৰণে আমি এইখিনি মনত ৰখাৰ ধৰণে আমি কি কৰিম আজি শিকিম যিকে নহওক এই কণ্ডিশ্যনাল টেন্সবিলাকত কি থাকে দুটা ক্লজ থাকে কেইটা ক্লজ থাকে সাধাৰণতে দুটা ক্লজ আমি দেখিবলৈ পাওঁ ইয়াতে এই কণ্ডিশ্যনাল যি টেন্স আছে প্ৰবেবল কণ্ডিশ্যন ইয়াৰ অসমীয়া হ'ল সম্ভাব্য চৰ্ত মানে এই প্ৰবেবল কণ্ডিশ্যনত কি কৰা কি আমি দেখিবলৈ পাওঁ যে কণ্ডিশ্যনত কি থাকে যি টেন্স থাকে ইয়াত সম্ভাৱনা থাকে আমি ইয়াক 50-50 সম্ভাৱনা বুলি ক'ব পাৰোঁ আৰু ইমপ্ৰবেবল কণ্ডিশ্যনত ইয়াৰ অসমীয়াত আমি কওঁ সম্ভাৱনাহীন চৰ্ত মানে ইয়াত সম্ভাৱনা নাথাকে আৰু 3 নম্বৰত যি আমাৰ আছে ইম্পসিবল কণ্ডিশ্যন এই কণ্ডিশ্যনাল টেন্সত কি থাকে অসম্ভৱ চৰ্ত বুলি কওঁ ইয়াৰ অসমীয়া হ'ল অসম্ভৱ চৰ্ত ইয়াৰ সম্ভৱ নহয় অবাস্তৱ হয় গতিকে আমি প্ৰথমতে আলোচনা কৰিম প্ৰবেবল কণ্ডিশ্যনটো এই প্ৰবেবল কণ্ডিশ্যনটো আলোচনা কৰাৰ আগতে আমি যি কৈছিলোঁ ক্লজ থাকে ইয়াতে কেইটা ক্লজ থাকে দুটা ক্লজ থাকে এই দুটা ক্লজৰ এটা থাকে আমাৰ কি ক্লজ থাকে মেইন ক্লজ কি ক্লজ মেইন ক্লজ ইয়াৰ অসমীয়াত কোৱা হয় প্ৰধান খণ্ড বাক্য ক্লজ মানে কি ক্লজ মানে হ'ল আমাৰ খণ্ড বাক্য মেইন ক্লজ বা ইয়াক কোৱা হয় প্ৰিন্সিপাল ক্লজ কি কোৱা হয় প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ ইয়াৰ মানে হ'ল আমাৰ কি প্ৰধান খণ্ড বাক্য কাক কয় যি বাক্যই নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে মানে আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয় ইয়াক কোৱা হয় প্ৰিন্সিপাল ক্লজ ইয়াৰ লগত থাকিব আমাৰ কি থাকিব সাব অৰ্ডিনেট ক্লজ ঠিক আছে সাব অৰ্ডিনেট ক্লজ ইয়াক কোৱা হয় সহায়ক খণ্ড বাক্য ঠিক আছে গতিকে এই সাবঅৰ্ডিনেট ক্লজটো কি কৰা যায় আমি ইয়াতে যি ক্লজ আমি পাম প্ৰবেবল কণ্ডিশ্যন হওক নাইবা কি আছে আমাৰ ইমপ্ৰবেবল কণ্ডিশ্যন ইম্পসিবল কণ্ডিশ্যন এই তিনিটা কণ্ডিশ্যনাল টেন্সত আমি দুটা ক্লজ পাম এটা হ'ল আমাৰ মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ বুলি কওঁ আনটো হ'ল আমাৰ সাবঅৰ্ডিনেট ক্লজ আৰু এই সাবঅৰ্ডিনেট ক্লজটো ইফেৰে আৰম্ভ হয় আমাৰ এই কণ্ডিশ্যনাল টেন্সত কি কৰিব এই সাবঅৰ্ডিনেট ক্লজটো ইফেৰে আৰম্ভ হয় আমি যদি এইখিনি বস্তু আমি কি কৰোঁ অসমীয়াত বুজা ধৰণে লিখোঁ
এইখিনি আমি 1 নম্বৰত আমি কি কৰিম 1 নম্বৰত probable condition ইয়াত অসমীয়া হল সম্ভাব্য শর্ত মানে ইয়াত সম্ভাৱনা থাকে আমি যদি অসমীয়াত লিখো এনে ধৰণৰ সেন্টেন্সত এনেধৰণৰ সেন্টেন্সত কি হয় আমাৰ ইফ ক্লোজৰ ভার্বটো কি হয় ইফ ক্লোজৰ ভার্বটো প্রেজেন্ট টেন্সত লিখা হয় আৰু মেইন ক্লোজৰ ভার্বটো ফিউচাৰ টেন্সত লিখা হয় হৈছে এইখিনি আমি অসমীয়াত এনেদৰে বুজিব মানে প্ৰবেবল কণ্ডিশ্যনটো আমি অসমীয়াত যদি ডেফিনেশ্যন দিওঁ ইয়াৰ সংজ্ঞাটো দিওঁ আমি এনেকৈ বুজিব পাৰোঁ যে এনেধৰণৰ সেন্টেন্সত ইফ ক্লোজৰ ভাৰ্বটো সাধাৰণতে আমি কি লিখোঁ প্ৰেজেন্ট টেন্সত লিখোঁ প্ৰেজেন্ট টেন্স মিন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখোঁ আৰু মেইন ক্লোজৰ ভাৰ্বটো ফিউচাৰ টেন্সত লিখা হয় মানে ফিউচাৰ ইনডেফিনিট টেন্সত লিখা হয় আমি যদি এতিয়া এক্সাম্পল দিওঁ ইয়াৰ এক্সাম্পলটো এনেকৈ দিব পাৰোঁ যে if you study well you will prosper in life হৈছে যে if you study well you will prosper in life তুমি যদি ভালদৰে অধ্যয়ন কৰা কি কৰিবা তুমি জীৱনত উন্নতি কৰিব পাৰিবা ইয়াতে দুটা ক্লজ আছে কি আছে মই আগতে কোৱাৰ ধৰণে ইয়াতে কেইটা ক্লজ আছে এই এটা হল ক্লজ আৰু ইফালে এইটো হল এটা ক্লজ ইয়াক কোৱা হয় কি ক্লজ ইয়াক আমি কওঁ ইফ ক্লজ কি কওঁ ইফ ক্লজ এই ইফ থকাটো ইফ ক্লজ বুলি কোৱা হয় আমি ইয়াতে যেনেকৈ লিখিছোঁ এনেধৰণৰ সেন্টেন্সত ইফ ক্লজৰ ভাৰ্বটো কি কৰা হয় প্ৰেজেন্ট টেন্সত লিখা হয় আৰু এইটো এটা সাবঅৰ্ডিনেট ক্লজ ইফ ক্লজটো আমাৰ কি হয় ইয়াক কোৱা হয় ইফ ক্লজ আৰু এই ইফ ক্লজক সদায় কি হয় সাবঅৰ্ডিনেট ক্লজ বুলি কোৱা হয় ইয়াক সাবঅৰ্ডিনেট ক্লজ আৰু এইটো হ'ল মেইন ক্লজ এই সাবঅৰ্ডিনেট এইটো মেইন ক্লজ এইটো হ'ল আমাৰ সাবঅৰ্ডিনেট ক্লজ আৰু এই সাবঅৰ্ডিনেট ক্লজটো কি হয় ইফত থাকে আৰু এই সাবঅৰ্ডিনেট ক্লজটো আমাৰ কি হয় প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰা হয় এইটো মই কৰি দিছোঁ এক্সামত যেনেকৈ আহি মই এক্সাম্পল দিম সেইখিনি আৰু এইটো হ'ল আমাৰ কি আছে মেইন ক্লজটো কি হয় এতিয়া মেইন ক্লজৰ ভাৰ্বটো ফিউচাৰ টেন্সত হয় এইটো কি আছে ফিউচাৰ টেন্সত আছে ফিউচাৰ ইনডেফিনিটত আছে ইয়াৰ গঠনটো কি আছিল সাবজেক্ট প্লাছ উইল বা শ্বেল প্লাছ ভাৰ্ব ওৱান মিন্স আমাৰ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো প্লাছ অবজেক্ট প্লাছ আদাৰ ৱৰ্ডছ আমি লিখোঁ ইয়াতে আমাৰ প্ৰেজেন্ট ইনডেফিনিটৰ ফৰ্মুলা কি আছিল সাবজেক্ট প্লাছ ভাৰ্ব ওৱান ইয়াতে আমি এজ বা ইএছ লিখি দিওঁ প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট প্লাছ আদাৰ ৱৰ্ডছ যি থাকে সেইখিনি লিখা হয় ইয়াতে এজ বা ইএছ মই কিয় লিখিছোঁ কাৰণ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত
ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এজ বা য়েছ আমি বহুৱাব লাগে গতিকে যদি ইয়াতে ছাবজেক্টটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এজ বা য়েছ লগাম আমি যিটো এক্সাম্পল ইয়াতে ইউজ কৰিছোঁ ইফ ইউ ষ্টাডি ৱেল ইয়াতে যিটো ছাবজেক্ট আছে ইউ এইটো সেকেন্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি যদি আমি কওঁ তেতিয়াহ'লে ভাৰ্বৰ এইটো কোনো ৰূপৰ পৰিৱৰ্তন নহয় এইটো ভাৰ্বটো ষ্টাডিয়ে থাকিব ঠিক আছে এইটোৰ লগত যদি আমি আন এটা উদাহৰণ দিওঁ যে ইফ ইট এক্সামত আহিব এক্সামত অহা ধৰণে মই লিখি দিওঁ ইফ ইট ৰেইন উই উইল নট go to school কি কৰে এতিয়া কি আছে এইটো আমাৰ প্ৰবেবল কণ্ডিশ্যন ঠিক আছে যে যদি বৰষুণ দিয়ে ইফ ইট ৰেইন যদি বৰষুণ দিয়ে উই উইল নট go স্কুল আমি স্কুললৈ নাযাওঁ ইয়াতে সম্ভাৱনা আছেনে নাই ইয়াতে আমাৰ কি আছে 50-50 সম্ভাৱনা আছে যে বৰষুণ দিব পাৰে যদি বৰষুণ দিয়ে আমি স্কুললৈ নাযাওঁ যদি নিদিয়ে আমি স্কুললৈ যাম এনেকুৱা 50-50 চান্স থাকে গতিকে এনেকুৱা এই ইফ ক্লজৰ ভাৰ্বটো ইয়াতে ইফ ক্লজ আছে ইয়াৰ ভাৰ্বটো কি হ'ব প্ৰেজেণ্টত লিখা হয় গতিকে আমি প্ৰেজেণ্টত কি কৰিম এতিয়া আমাৰ মেট্ৰিকত যদি আহে বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামত যে আহে এনেকুৱা ফৰ্মেটত আহিব কুৱেশ্যনটো আমি এই ভাৰ্বটো কি কৰিব লাগিব কাৰেক্ট কৰিব লাগিব এইটো কাৰেক্ট কৰিবলৈ হ'লে আমি কি কৰিম আমি যি পঢ়িছোঁ যে ইফ ক্লজৰ ভাৰ্বটো কি হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আমি লিখিম বা প্ৰেজেণ্ট টেন্সত লিখিম এই ক্ষেত্ৰত আমি কেনেকৈ বুজি পাম আমাৰতো আৰু কি কণ্ডিশ্যনেল টেন্স আছে আমি কেনেকৈ বুজি পাম গতিকে আমি সেইখিনি আলোচনা কৰোঁতে এইখিনিৰ উদাহৰণটো আমি দিম কিন্তু এইখিনিতে মই কৈ যাওঁ যে এই টেন্সটো যে প্ৰেজেণ্ট ইনডেফিনিট হ'ব আমি এইটো কেনেকৈ কৰিম আমি এই মেইন ক্লজৰ সহায় ল'ম কেনেকৈ যে মেইন ক্লজ যে আমাৰ আছে আমি যি পঢ়িছিলোঁ প্ৰবেবল কণ্ডিশ্যনত যে ইফ ক্লজৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হয় আৰু মেইন ক্লজৰ ভাৰ্বটো ফিউচাৰ টেন্সত হয় ইয়াতে ফিউচাৰ ইনডেফিনিট টেন্সত আছে যে ফিউচাৰ ইনডেফিনিট টেন্সৰ নেগেটিভ সেন্সত আছে গতিকে আমি এইটো যে ফিউচাৰ ইনডেফিনিট আছে গতিকে আমাৰ ইফ ক্লজৰ ভাৰ্বটো কি হ'ব ডেফিনেটলি প্ৰেজেণ্ট ইনডেফিনিট হ'ব এইটো কৰিলে আমি কি কৰিম ৰেইনছ হ'ব ৰেইনছ এছটো হ'ব এছ কিয় হ'ব কাৰণ আমাৰ যিটো ছাবজেক্ট আছে এই ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আগতে কোৱা হৈছে যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ শেষত এছ বা য়েছ হয় গতিকে এনেধৰণে আমি এই টেন্সটো অতি সহজে কি কৰিব পাৰিম বুজিব পাৰিম এইখিনি বস্তু তোমালোকৰ কি হ'ব ক্লিয়াৰ হ'ব কেতিয়া আন যি দুটা আমাৰ কি আছে কণ্ডিশ্যনেল টেন্স আছে ইমপ্ৰবেবল কণ্ডিশ্যন আৰু কি আছে আমাৰ ইম্পচিবল কণ্ডিশ্যন সেইখিনি যেতিয়া কৰিম তিনিটা যেতিয়া আমি কম্পাৰেটিভলি আলোচনা কৰিম তেতিয়া আমাৰ কি হ'ব তিনিটাৰ প্ৰতি যি আমাৰ ডাউট থাকিব সেইখিনি ক্লিয়াৰ হৈ যাব ক্লিয়াৰ হৈছে লাষ্ট সেন্টেন্সটো হেৰি হৈছে যে যোনটো মেইন ক্লজ আছে আপুনি কৈছিল যে হেৰি হ'ব কি কয় মানে ভাৱ প্ৰকাশ মানে কি ক'ব কোনটো থাৰ্ড ছেকেণ্ড পাৰ্ট সেইটোৱে মানে সম্পূৰ্ণ অৰ্থ গ্ৰহণ কৰিব আৰু আগতে নহয় এইটো ধুনীয়া কুৱেশ্যন হৈছে যে ইয়ে নিজৰ অৰ্থটো নিজে প্ৰকাশ কৰে ঠিক আছে কেনেকৈ প্ৰকাশ কৰিছে উই উইল নট গ' টু স্কুল আমি স্কুললৈ নাযাওঁ ঠিক আছে এইখিনি বাদ দি এই ইফ ক্লজে অৰ্থটো যদি আমি কওঁ ই সম্পূৰ্ণ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই ইফ ইট ৰেইন যদি বৰষুণ দিয়ে কি হ'ব আমি এইটো চেন্সটো বুজা নাই কেতিয়া বুজি পাম যেতিয়া আমি মেইন ক্লজটো চাম তেতিয়াই বুজি পাম এই ছাবঅৰ্ডিনেট ক্লজটোৱে কি ক'ব বিচাৰিছে গতিকে এই মেইন ক্লজটো বাদ দি আমি ছাবঅৰ্ডিনেট ক্লজৰ অৰ্থটো সম্পূৰ্ণ বুজি নাপাওঁ ঠিক আছে যেনেকুৱা আমি ওপৰত যিটো এক নম্বৰ যিটো এক্সাম্পল দিছোঁ ইফ ইউ ষ্টাডি ৱেল হৈছে আমাৰ মেইন ক্লজৰ কথা আমি বাদ দিলোঁ মেইন ক্লজ নাই এতিয়া এই ছাবঅৰ্ডিনেট ক্লজটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছেনে আমি ইয়াৰ চেন্সটো কি বুজি পাইছোঁ ইফ ইউ ষ্টাডি ৱেল তুমি যদি ভালদৰে পঢ়া শুনা কৰা বা অধ্যয়ন কৰা কি হ'ব নাই কি হ'ব ইউ উইল প্ৰস্পাৰ ইন লাইফ তুমি
জীৱনত উন্নতি কৰিব পাৰিবা এই মেইন ক্লজৰ জৰিয়তে সাবঅৰ্ডিনেট ক্লজটোৱে নিজৰ অৰ্থ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পাৰিছে এই কাৰণে ইয়াক কোৱা হৈছে সাবঅৰ্ডিনেট ক্লজ গতিকে আমাৰ কন্ডিশনাল টেন্সত কি থাকিব তিনিটা তোমাৰ কি কন্ডিশনাল টেন্স আছে তিনিটা কন্ডিশন আছে তিনিটা কন্ডিশন আমি প্ৰথম কন্ডিশনটো আলোচনা কৰিলে এতে প্ৰবেবল কন্ডিশন মানে সম্ভাব্য শর্ত যত 50-50 চান্স থাকে কিন্তু ইমপ্ৰবেবল কন্ডিশন যেতিয়া আমি আলোচনা কৰিম তাত কিন্তু ইয়াতকৈ উল্টা ধৰণৰ হৈ যাব ঠিক আছে কিবা ডাউট আছে ওকে ধন্যবাদ আর বাকি দুটা কন্ডিশনাল টেন্স আমি অহা ভিডিও দিম গতিকে সকলো ছাত্ৰ ছাত্ৰী যিসকলে ক্লাছ 10 আৰু ক্লাছ 12ত ফাৰ্ষ্ট ইয়াৰত অধ্যয়ন কৰি আছে তেওঁলোকক আমাৰ এই পিবি বিদ্যা বিকাশ কেন্দ্ৰৰ যিটো আমাৰ ফেচবুক পেজ আছে পেজত ফলো কৰি আমাৰ লগত থাকিবলৈ আহ্বান জনাইছোঁ আমাৰ পৰৱৰ্তী যি ভিডিও আহিব যাতে তেওঁলোকে সোনকালে পায় এই ভিডিঅ'বিলাকৰ পৰা উপকৃত হ'ব পাৰে এইখিনি চেষ্টা আমি কৰি যাম আৰু সকলোৰে সহায় সহযোগিতা আশা কৰিছোঁ ধন্যবাদ